আসসালামুআলাইকুম ভাই বন্ধুসকল, মই এতিয়া ইফতাৰৰ যোগাৰ কৰিব ওলাইছোঁ। ইফতাৰ যোগাৰ কৰিম এতিয়া। জুই ধৰি আছোঁ। মই বাহিৰত আছোঁ, কাম কৰিব আহিছোঁ। পাৰাকেইটা চেষ্টা কৰিছোঁ ৰোজা ৰখাৰ কাৰণে। বাহিৰত কষ্ট হয় অলপ, ৰোজা ৰাখিলে খোৱা লোৱা ৰন্ধা বঢ়া অলপ কষ্ট হয়। এতিয়া উপায় নাই, কিবাকৈ কষ্ট মষ্টকৈ ৰাখিব লাগিব আৰু পাৰাকেইটা। আৰু ইফতাৰৰ যোগাৰ কৰিম এতিয়া। যিবিলাক মানুহে ইফতাৰৰ যোগাৰ ফটো কৰি কেনে ভিডিঅ' কৰি আপলোড দিয়ে, সেইটো নকৰিব। দুখীয়া মানুহবিলাকে চাই কেনে আফচোচ কৰিব। ফল ফক্কাৰ দুখীয়া মানুহবিলাক পইচা নাই, খাব নোৱাৰে। সেইটো যাৰ ক্ষমতা আছে খাই থাকক। ফটো ভিডিঅ' কৰি আপলোড নকৰিব ফেচবুকত। মই বহুত পাইছোঁ ফেচবুক ষ্টেটাছত, আজি 3টা ৰোজাতে বহুত পাইছোঁ মই। সেইটো কাম কৰিব নালাগে, বেয়া কথা। কেৰাহী বহালোঁ, এতিয়া কি কৰিম, খিজুৰ নাই, একো নাই, খালি বুট আছে, বুট ভাজিম। চেনি দি ইফতাৰ কৰিব লাগিব। খিজুৰো নাই, ইয়াত একো নাপায়। জংঘলত আৰু কি পাম। আৰু উপায় নাই, আৰু এনেকৈ খাব লাগিব। এতিয়া ৰাখিলোঁ। মই বনোৱা ভিডিঅ'টো নবনাওঁ, কি বনাওঁ কি নবনাওঁ, মই এইটো নবনাওঁ। এতিয়া ৰাখিছোঁ। ইফতাৰ টাইম হ'ব, বেছি সময় নাই আৰু, আধা ঘণ্টা নাই, 20 মিনিটমান আছে। এতিয়া আগতে যোগাৰখিনি কৰি লওঁ।